Hey guys, welcome back to our channel and welcome back to another video. আজিৰ ভিডিওটো বহুতে লেট কে ষ্টাৰ্ট কৰি আছে অলৰেডি ৰাতি হৈয়ে গৈছে এতিয়া বাজিছে 8টা আৰু অফিচৰ পৰা আহি ব্লগটো ষ্টাৰ্ট কৰি আছো বিকজ আজি ৰাতিপুৱা সময় নাছ লিপিকাৰ গা বেয়া বেছি ভাল নহয় তাৰ গাটো क्या हुआ है তাই গাটো ভাল নহয় আৰু পাপা কি পৰি খাব কি খাব পাপা কি পৰি মাংস তাই খাব মাংস মানে তাই ক্ৰিস্পি ফ্ৰাইড চিকেন মই এটা বনাও খাই ভাল পায় এতিয়া চিকেন আনিব যাম কেন ক্ৰিস্পি ফ্ৰাইড চিকেন বনাম আৰু কি মাংস খাব চিকেন কষা খাব চিকেন কষা তো মায়ে যেনেকে চিকেন কষা বনায় তেনেকে চিকেন কষা খাব বলে চিকেন আনিব যাও chicken.com ৰ পৰা আমাৰ যে দোকান আছে chicken.com তাৰ পৰা আনিম তো আপোনালোকে ভাবিব পাৰে যে তাইৰ বেমাৰ হৈছে আৰু মাছ মাংস খাব নেকি কিন্তু তাইৰ খাব ইচ্ছা গৈছে আৰু তাই মাছ মাংস খাই ভাল পায় ক্ৰিস্পি ফ্ৰাইড চিকেনৰ কাৰণে আমি নিছো চিকেন এটুক আমি এবাৰ সিটি মাৰি দিম মানে ক্ৰিস্পি ফ্ৰাইড চিকেনৰ মই অলপ বেলেগ ষ্টাইলত বনাম ইয়াতে লৈছো চিকেনৰ লগত লৈছো আদা লহৰুন আৰু জলকীয়া আৰু পিয়াজ পেষ্ট কৰি দিছো ইয়াতে আৰু দি দিম হালদি দি দিম অলপ 1 চামুচ মান আৰু তাৰ পিছত আমি সিটি মাৰিম এটো আৰু লগতে দিম আমি ব্ল্যাক পেপাৰ বিকজ আমি এটো সুপ বনাম মানে ব্ল্যাক পেপাৰ দি দিম চিকেন বইল কৰিবলৈ বহাই দিছো ইয়াতে সিটি মাৰিলে হৈ যাব সুপো হৈ যাব আৰু আমি তাৰ পিছত মাংসটো উলাই কেনে তাৰে ক্ৰিস্পি ফ্ৰাইড চিকেন বনাম তো এইটো আমি বেটাৰ বনাৰ কাৰণে আমি মই লৈছো ইয়াতে কৰ্নফ্লাৱাৰ 2 চামুচ আৰু 2 চামুচ ময়দা আৰু লগত আছে আদা লহৰুন পেষ্ট আৰু নিমখ দিছো আৰু অলপ মই চিকেন মছলা দিম লোকে কেতিয়াবা চাওমিন বনালে দি চাব এইটো বহুত টেস্টি হয় একদম ৰেষ্টুৰেণ্টৰ নিচিনা তো এইটো বেটাৰ ডিপ কৰি কেনে আমি দি দিম ব্ৰেড ক্ৰাম দি ঢাকি দিম দিস ইজ দ্য ৰিজন যে আমি এইটো আগতে প্ৰেছাৰ কুকাৰত বইল কৰি দিছোঁ তাৰপিছত আমি এইটো দিম দাদা কি বনাইছে মায়ে এফালে আৰু মাংস বনি আছে আমাৰ এই চাউচটা দি মস্ত হাতাখন লৈ আহিছে কি হৈছে বনাই আছে না অলপ মাৰ হেল্প ল'ব লাগে মাজে মাজে চাইকিটা বস্তুতে মা নালাগিলে নহয় অলপ এতিয়া কৈ আছে যে ষ্টিম ঠিক আছে মই বঢ়াই দিছিলোঁ তাৰপিছত গমে নাপায় কোনে ষ্টিম বঢ়াইছিলোঁ বিশ্বাস মই ষ্টিম বঢ়াইছিলোঁ মই হাত নিদিলে একোৱে নহয় মানে হেড মাৰ পিছত মই মোৰ পিছতহে তুমি ভাগ্য ভাল মাই ইফালে বনাইছে বুলিহে নহ'লে তোমাৰ হাৱা টাইট হৈ গ'ল এই মা আহিছে বুলিহে মোৰ ডিষ্টাৰ্ব হৈ আছে নহ'লে মই অলপ আৰু টেষ্টিকে বনালে মই চব জ্বলি কেনে দহি গ'ল হয় বনাইছে আৰু নিজে নিজে খাই আছে অকলে খাই অলপ হৈ যায় मजा आ गया चिकन क्रिस्पी फ्राई की बात चिकन क्रिस्पी फ्राई क्रिस्पी बोले दिया था ना खतम हो যাব থাম্বনেইলৰ কাৰণে লাগিব তুমি নিজে খাই লৈ কেনে পেট ভৰাই লৈছা মই তো এটো চাব লাগিব ন মই বনাইছো কেনেকে হৈছে নিমখ ৰান্ধনিয়া নাখায় বেলেগক টেষ্ট কৰি চাব দিব লাগে সৰুটো লবা একদম সৰু তো আমাৰ চিকেন ক্রিস্পি ফ্রাই রেডি হৈ গৈছে এইয়া চিকেন ক্রিস্পি ফ্রাই আৰু মাই এতিয়া বইল কৰিব সুপ আৰু ক্রিস্পি ফ্রাইড চিকেন খাম আৰু তাই তো ওয়েট কৰি মানে তাৰ ভুকে নোহোৱা হৈ গৈছে ফ্রাইড চিকেন একদম ধুনিয়া হৈছে আৰু এইফালে মাই বনাইছে চিকেন হেতুও বহুত ধুনিয়া হৈছে মই টেষ্ট কৰি চাইছিলো আৰু তুমি কি এইফালে ঘূৰি আছা হা মানে ৰখি আছে কেতিয়া খাব পাবা ইয়াতে আমি খাই থাকো মই মা তো নাখায় মাই চিকেন নাখায় খালি বনায়ে দিয়ে আৰু এইফালে বাতি ৰখি আছে তো আকৌ গৰম কৰিব দিছো সুপটো ঠাণ্ডা হৈ গৈছে সুপ কি লাগে কি হে ভগৱান গ্লাছত কোনে সুপ খায় তাই গ্লাছত সুপ লাগে বাহ দিমিৰ পৰা সুপটো একদম মজা হৈছে নাজানো মানুহ ৰাইজৰ কেনেকা লাগে বা বহুত টেস্টি লাগি আছে মোৰ অকমান আছে আৰু ইয়াতে তাইটো খতম খাব নোৱাৰি
আৰু বাহিৰত পুৰা বৰষুণ দি আছে এইবাৰতো বিহু গ'ল এইবাৰ বিহুৰ কি হ'ব যে নাজানো আৰু দেই মনটো বেয়া লাগি আছে এতিয়া তো এইফালে লৈছোঁ খানা এইফালে চাওক মোক কয় নিজে খাব বহিছে পুৰা মাৰিছে পুৰা আৰু আজি আছে আমাৰ কেণ্ডেল নাইট ডিনাৰ এইফালে ভাইটিৰ বাহিৰত পুৰা বৰষুণ আৰু মা এইফালে মাংস নাখায় কাৰণে আমাৰ লগত নবহে और बाहर पूरा बरखुन तो पकोड़ा कैसा लगा आपको बहुत ही अच्छा लगा देखो ভাল লাগা না बोली ऐसे बोला था आपको मतलब थोड़ा सा जलाने के लिए सूप मुझे अच्छा नहीं लगा पप्पू को तो बहुत अच्छा लगा बोला सूप हो सकता है ना सब लोगों का टेस्ट एक जैसा तो होता नहीं है ना अच्छा लगा था नहीं मुझे अच्छा नहीं लगा कुछ मतलब एक अजीब सा स्मेल आ रहा था वो हल्दी दिया था मैंने हाँ इसीलिए उसको मतलब और थोड़ा और बॉईल होना चाहिए था टाइम नहीं था हमारे पास तो इसलिए हमने उसे और उसको और स्टीम करना था तो আজি ভিডিওটো ইমানে আছিলে আজি আমি পকৰা চকৰা বনাই খালো সুপ বনাই খালো আজি বৰষুণ দি আছে বৰষুণ দি থাকিলে অলপ পকৰা চকৰা খাব মন যায় হয় না নহয় সো মানে খুব ভাল লাগিলে স্পাইসি টাইপৰ বস্তু ভাল লাগে না আৰু তো আৰু এতিয়া আমি ডিনাৰ সিনাৰ কৰিলো এতিয়া মোৰ অকমান কাম আছে কামখিনি কৰিলো কালি উৰুকাৰ কালি তো নতুন কিবা প্ল্যান কৰিব লাগিব সো আজি কামবিলাক খতম কৰিলো তো ঠিক আছে লগ পাই আছো আপোনাক নতুন এটা ভিডিও লৈ নতুন এটা ব্লগ লৈ আৰু তেতিয়ালৈকে জয় হিন্দ বাই বাই সকলোকে বিহুৰ শুভেচ্ছা জনালো কাৰণ কাইলে আপলোড হ'ব বিহুটো তো উৰুকাৰ শুভেচ্ছা দিলো সকলোৱে ভালকে মানে এনজয় কৰক ন আৰু একো মোৰ ফালৰ পৰাও আপোনালোক সকলোকক নহয় আপোনালোক সকলোকে মোৰ ফালৰ পৰা আপোনালোক সকলোকৰ মোক ক'ব দিয়া মোৰ ফালৰ পৰা আপোনালোক সকলোকৰ কৈ আছে তো মোৰ ফালৰ পৰা আপোনালোক সকলোকক মোৰ লোককে আমাৰ কি কৰে অসমীয়া ভালকে ক'ব নাজানে সকলোকে সকলোকক নহয় সকলোকে তো মোৰ ফালৰ পৰা আপোনালোক সকলোকক মজা এই জনমতি ক'বই নোৱাৰিব এইটো তো আমাৰ ফালৰ পৰা সবকে বিহুৰ শুভেচ্ছা জনালো আৰু হেপী বিহু ইন এডভান্স টিল দেন বাই বাই জয় হিন্দ গুড নাইট